একদম ভজা মাছ। নমস্কাৰ বন্ধুসকল, আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। ৰাতিপুৱা আহি গ'লোঁ আজি একদম ভাতৰ কাঁহী লৈ। আজি ভাতৰ কাঁহী কি আছে চাওক। এইফালে আছে মাছ, বিলাহী আৰু পিঁয়াজ আৰু নেমু, আৰু এইফালে একদম মজা গাঁৱলীয়া খাদ্য এটা বনাইছোঁ, মানিমুনি আৰু মাছৰ জোল। তো কেনেকুৱা হয় টেষ্টটো কৰিছোঁ আপোনালোকক অলপ দেখাই দিওঁ। একদম চুপাৰ আছে দেই মাছৰ জোলটো। আৰু এইফালে একদম ভজা মাছ, মজা। ইয়াৰ জোলটো অলপ ঢালি লৈছোঁ। আমি গাঁৱলীয়া মানুহ ৰাতিপুৱা ভাতেই খাওঁ, বেলেগ একো নাখাওঁ। ৰাতিপুৱা খালে ৰঙা চাহ অকণমান খাওঁ, তাৰপিছত ভাত আহিলে আৰু। মানিমুনি মাছৰ জোল বৰ সোৱাদ দেই, খাই চাবচোন আপোনালোকে এবাৰ। নেমু অকণ চেপি লওঁ। নেমুটো বৰ ধুনীয়া গোন্ধ পালেই খাব লাগে নেমুটো। ইয়াতো মাছ আছে, চব্জি মাছটো অলপ টেষ্ট কৰি চাওঁ। মজা টেষ্টি। এইটো মাছ মিৰিকা মাছ ফিচাৰী, এনেধৰণে মানে ফ্ৰাই কৰি খালে বৰ মজা লাগে। একদম কচি দিব লাগে মজাকৈ। এতিয়া কাইটো চপৰা দীঘল ওলাই গ'ল।
বাকী গ'ল মাছৰ নাখাইটো খালোঁ কোমলীয়া মাছ যে মানে সৰু মাছ কিবা খাই লৈ কোমল মাছ খালোঁ সকলে দুটা মাছ খাই দিলোঁ আৰু খানা খাই পূৰা ফিনিছ কৰি চুচি ভাজি খালোঁ পূৰা মজা টেষ্টি খানা আছিলে এনেকুৱা টেষ্টি লাগিলে নহয় আপোনালোকে কৈছে ন আপোনালোকে এদিন বনাই খাই চাব এনেধৰণে মানিমুনি আৰু মাছ তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে মোৰ পেজটো ফ'ল' কৰি দিব তো তেনেহ'লে আজিলৈ টাটা আৰু বাই বাই